এতিয়া মানে স্কুল আহি পালোঁ। এইফালে মানে আচাৰ্য মানে বহি আছে আৰু এইফালে গেমত ব্যস্ত। হেল্ল' এণ্ড টাইম বেক। মই ৰঞ্চাই, আশা কৰোঁ সকলোৱে ভালে আছে, লগতে ময়ো ভালে আছোঁ। যিহেতু আজি সোমবাৰ আৰু স্কুলত মোবাইল ল'ব দিছে, মানে ইংলিছৰ চেণ্ট্ৰেল টেষ্ট আছে। মানে আজি টেষ্টটো নাই, 14 তাৰিখে আছে টেষ্টটো। আজি মানে এনে লগিং কৰি মানে চেক কৰিব মোবাইলটো কেনেকুৱা ঠিকে আছে নাই বুলি, সেইটোৱে আৰু। যিহেতু গাইজ মানে আজি আমাৰ ইংলিছৰ চেণ্ট্ৰেল টেষ্ট আছে, সেইবাবে মানে স্কুলত মোবাইলটো ল'ব দিছে আৰু সুবিধাও এটা পাইছোঁ। যিহেতু স্কুলখন অকণমান দেখাব পাৰিম বুলি ভাবিছোঁ, যদি পাৰোঁ তেন্তে দেখাম। আৰু মানে মোবাইলটো এতিয়া লৈ কিনি প্ৰিন্সিপালৰ হাততে দিব লাগিব আৰু যিহেতু আমাৰ চেণ্ট্ৰেল টেষ্ট যেতিয়া হ'ব তেতিয়া মানে মোবাইলটো আকৌ লৈ আহিব লাগিব, তাৰপিছতহে কৰিব পাৰিম। মানে এতিয়া মানে যে প্ৰিন্সিপালৰ হাততে থাকিব মোবাইলটো, যিহেতু ইমান আশা নাই, তথাপিও অকণমান পাৰোঁ নেকি চাওঁ। আৰু এতিয়া মোৰ মানে টিউশ্যনো আছে, যিহেতু মানে 8টাৰ পৰা আছে টিউশ্যন, আৰু এতিয়া গৈ আছোঁ। টিউশ্যন কৰি অকণমান দেখাম, তাৰপিছত যিহেতু ক্লাছ ষ্টাৰ্ট হ'ব তেতিয়াতো নোৱাৰিমেই আৰু। তো আপোনালোকে চাই থাকিব আৰু সেইখিনি। এতিয়া যিহেতু স্কুল আহি পালোঁ আৰু বাকী লগবোৰো সকলো আহি গ'ল, আৰু এতিয়া মানে টিউশ্যন কৰিম, যিহেতু চাই থাকিব। এতিয়া টিউশ্যন কৰি শেষ হ'ল, তাৰপিছত এতিয়া মানে ক্লাছত সোমালোঁ। এতিয়া যিহেতু সকলো লগবোৰ আহিছে, এতিয়া ক্লাছ মানে ষ্টাৰ্ট হ'ব। A few moments later. এতিয়া মানে আমাৰ যি কামত মোবাইলটো আনিছিলোঁ সেইটো আচাৰ্য আহিছে, তাৰপিছত এতিয়া চেক কৰি আছে, মানে কি হৈছে কি হোৱা নাই চাই আছে তাকে। আৰু ইফালে মানে কিছুমানে লগ আউট হোৱা নাই বোলে, আৰু কিছুমানে আকৌ মোবাইলে টিপি আছে। যি কামত মোবাইলটো আনিছিলোঁ সেইটো কামটো নকৰাকৈ মানে মই ভিডিঅ' বনাওঁতে আগত ব্যস্ত হৈছোঁ, আৰু যিহেতু আপোনালোকক দেখাম বুলি কৈছোঁ কৰিবই লাগিব। এইফালে মানে আচাৰ্য মানে বহি আছে আৰু এইফালে গেমত ব্যস্ত। এইফালে গেমত ব্যস্ত, ক'ত গেমত ব্যস্ত এইফালে ছোৱালীবিলাক পুৰা একদম ৰিলচত ব্যস্ত, আৰু এইফালে ইও ব্যস্ত, মোবাইল টিপি আছে পুৰা। এতিয়া মানে স্কুল ছুটি হ'ল, তাৰপিছত এই লগৰ বোলে মানে টেম্পাৰ গৈছিল, টেম্পাৰটো লগাব কাৰণে এতিয়া মোবাইল দোকানত আহিছে, আৰু তাকে ৰখি আছোঁ লগৰলৈ। তাৰপিছত হোটেলত যাম, কিবা খাই লওঁ। এতিয়া হোটেলত আহিলোঁ, তাৰপিছত হোটেলত আহি মানে আমি 5জনে মানে পৰঠাকে অৰ্ডাৰ দিলোঁ, আৰু যিহেতু পুৱাৰ পৰা একো খোৱা নাই, ভোক লাগিছে, পৰঠা খাব লাগিব এতিয়া যিহেতু আমাৰ পৰঠা আহি পালে, তাৰপিছত এতিয়া খোৱাৰে কাম বাকী আছে, এতিয়া খাম আৰু চাই থাকক। এতিয়া মানে সেইটো হোটেলৰ পৰা ওলাই আহি আকৌ বেলেগ এটা হোটেলত আহিছোঁ, যিহেতু আমাৰ এৰিয়াত ফেমাছে ক'ব গ'লে, যিহেতু 5 টকাতে সৰুকৈ চিংৰা বেচে, আৰু খায়ো ভাল লাগে যিহেতু। আৰু আজিৰ মিনি ব্লগ এইখিনিলে আছিল। যদি আপোনালোকৰ চাই ভাল লাগিছে, যদি লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। বাই আজিলৈ নেক্সট এটা মিনি ব্লগলৈ অতি সোনকালে লগ পাই আছোঁ। জয় আই অসম।